এয়া মই বিহুৰ বন্ধত ঘৰলৈ গৈছিলোঁ আৰু যোৱাবাৰ ভেদাইলতাডাল ৰুই থৈ আহিছিলোঁ। এইবাৰ দেখি ইমান ভাল লাগিছে, ইমান ধুনীয়াকৈ হৈছে। মই ভেদাইলতা কেইপাতমান ছিঙিলোঁ আৰু ভেদাইলতা শৰীৰৰ কাৰণেও ভাল বাৰু। আৰু এইফালে মানিমুনি শাক ছিঙিলোঁ। মানিমুনি শাক ভেদাইলতাই ৰান্ধিম বুলিয়েই ছিঙিছোঁ বাৰু দেই। তাৰপিছত শহুৰ দেউতাই কৰা পাচলিৰ বাগানখন চাব আহিলোঁ। ৰঙালাও দেখিলোঁ, ইমান ধুনীয়াকৈ ডাঙৰ ডাঙৰ ৰঙালাওবিলাক হৈছে নহয়। মই ভাবিলোঁ কোনটো পকিছে চাওঁ, কোনফালে ৰঙালাও, পকা ৰঙালাও ভাল লাগে। এয়া ছিঙিলোঁ। মই মাছৰ সৈতে ৰঙালাও খাই বিৰাট ভাল পাওঁ। আৰু এইফালে কণবিলাহী ছিঙিলোঁ, বোলো লৈ যাম যিহেতু আজি যাম। আৰু এইফালে নেমু টেঙাৰ দাম যিহে হৈছে নহয় বজাৰত, মোৰ মানে কি ক'ম আৰু আপোনালোকক। নিজে বজাৰত গৈ মই ভাবিছোঁ এইবাৰ গাঁৱত গ'লে মই অলপ লৈ আহিম আৰু। সেনেকৈ নেমু টেঙাও লৈ আহিলোঁ অলপ। আৰু ক'লা কচু দেখিলোঁ, তাত ক'লা কচু অলপ কাটিলোঁ। ক'লা কচুটো তেজৰ কাৰণে কিমান ভাল আৰু বিশেষ নকওঁ, সকলোৱে জানে ক'লা কচু মানে আইৰণৰ কাৰণে বহুত ভাল বুলি। আৰু তাৰ বিষয়ে আৰু বিশেষকৈ একো নকওঁ, আজিলৈ আহিছোঁ। বাই বাই।